মই বৰ্তমান উপস্থিত আছো কুৰবৰী গাঁৱত এখন বৃহত্তৰ নাও খেল প্ৰতিযোগিতাত। তাত নাও খেল আজি উপস্থিত হৈছে। সেই নাও খেলৰ বিষয়ে আমাৰ এই নাও খেলৰে এজন ব্যক্তিক দুআষাৰ ক'বলৈ এই নাও খেলখন প্ৰথমতে প্ৰত্যেক দৰ্শককে আমি ইয়াত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই নাও খেলখন আমাৰ এখন বৃহত্তৰ নাও খেল হিচাপে অসমত পৰিগণিত হৈছে। এই নাও খেলখনৰ পৰা আমাৰ তাত যাতে মানে সমন্বয়ৰ বাৰ্তা যাওক যে এইটো নামনি অসমত এইটো যে মানে শান্তি সম্প্ৰীতিৰ মিলনভূমি হিচাপে যে এইটো আমি বসবাস কৰি আছোঁ, সেই বাৰ্তাটো যাওক। আপুনি এই নাও খেলখন কেতিয়াৰ পৰা আৰম্ভ হৈছে জানে নেকি কিবা গাঁওখনত? এই নাও খেলখন মানে ঊনবিংশ শতিকাৰ আগৰ পৰা ইয়াত আৰম্ভ হৈ আছে। মানে নাও খেলখনৰ যিটো এটা আমোদ প্ৰমোদ আমাক ৰাইজক মানে বিলাইছে, এই সঁচাকৈ লেখত ল'বলগীয়া। সেইকাৰণে আমি এই নাও খেলখন আমি প্ৰত্যেক বছৰে আমি উপভোগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শক আহে বা আমি উপভোগ কৰোঁ। এনেকুৱাকৈ প্ৰত্যেক বছৰে চলি আছে নেকি? প্ৰত্যেক বছৰে চলি থাকে। আৰু এই নাও খেলখনৰ আমাৰ কোনো ধৰণৰ জাতি নাই, কোনো ধৰণৰ মাটি নাই, ভেটি নাই, এইবিলাক কোনো ধৰণৰ আমাৰ স্বাৰ্থবিৰোধী কথা কোৱা নহয়। ইয়াত সমন্বয়ৰ মিলনভূমি বুলি ক'লে আমি জাতি মাটি সকলোকে আমি আহ্বান হিচাপে জ্ঞাপন কৰি বিভিন্ন ধৰণৰ আমাৰ ভাষা ভাষী ইয়াত আমাৰ নাও খেল। আপুনি কিবা নাও খেলৰ বিষয়ে অভিজ্ঞতা আছে নেকি? এই নাও খেলখনৰ অভিজ্ঞতা হ'ল, মই আগতে নাও খেলিছিলোঁ, কিন্তু নাও খেলিলে বৃহত্তৰ কষ্ট হয়। কিন্তু এই কষ্টকৰ নাও খেল প্ৰতিযোগিতাটো তাৰমানে আমাৰ যিটো আমাৰ সমন্বয়ৰ বাৰ্তা অসমত মিলনভূমিত গৈ আছে, এই নাও খেলখন প্ৰতি বছৰে আমাৰ ইয়াত আৰম্ভ হৈ আছে। আৰু এই নাও খেলখনৰ পৰা আমাৰ এটা গম পাওঁ যে নাও খেলখন কেনেকৈ খেলিব লাগে, নামনি অসমত কেনেকুৱাকৈ এতিয়া নাও খেলৰ প্ৰচলন হৈ আছে। সেই বিষয়ে আমি এই নাও খেলখনৰ কাৰণে বিভিন্ন দৰ্শক আৰু দৰ্শকবৃন্দৰ মাজত যিটো চলি আহিছে পৰম্পৰা, সেই পৰম্পৰা এইটো মানে সমন্বয়ৰ বাৰ্তা হিচাপে ইয়াত আহুতি দি থাকিব বুলি আমি ভাবোঁ। মই কেমেৰা পাৰ্চন ঢকা ধৰক অলপ নাও খেলখনলৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ কেমেৰা পাৰ্চন ঢকা ধৰা দেখুৱাইছে ইতিমধ্যে নাও খেলখন। এতিয়া অকণমান আপোনাক আৰু দুটা প্ৰশ্ন কৰিবলগীয়া হৈছে। মানে নাও খেলখন কেনেকৈ দিয়া হয়, কেনেকুৱা নাও খেলখনৰ এটা বিশেষত্ব হৈছে যে যিহেতু আমাৰ পানী বেয়া নাপাব আৰু এই নাও খেলখনৰ এটা আমাৰ বিশেষত্ব হৈছে যে আমাৰ এই পানী ভৰা নদী এখনত আমাৰ নাও খেলখন প্ৰতিযোগিতা আয়োজন কৰা হৈছে। তাত আমাৰ মাজেৰে আমাৰ মানে নিৰ্ধাৰণ কৰি দিয়া থাকে কেইডালমান চাট, আৰু এই চাটকেইডালৰ পৰা যদি কোনোবা এই চাটৰ ভিতৰত সোমোৱা হয় তেনেহ'লে নাও খেলখন আমি মানে কেঞ্চেল কৰা বুলি ভাবোঁ আমি। তাৰমানে নাও খেলখনৰ মাজত যিটো মানে আমাৰ ব্যৱধান আছে, সেই ব্যৱধানৰ মাজেৰে নাও খেলখন চলিব লাগিব। আৰু সেইকাৰণে আমাৰ এটা আদিবিন্দু আৰু আমাৰ প্ৰান্তবিন্দুৰ পৰা আৰম্ভ কৰিব। গতিকে আমাৰ আদিকণে আমাৰ আগৰ পৰা আৰম্ভ কৰিব আৰু শেষত আমাৰ কি হ'ব, শেষ হ'ব। আপোনাৰ সম্পৰ্কীয় কিবা নাও খেল আছে, নাও আছে নেকি আপোনাৰ? আমাৰ নাও এখন আছিল, আমাৰ পৰম্পৰাগতভাৱে চলি আছিল। গতিকে সেই পৰম্পৰাগত এইটো ৰক্ষা কৰি আছে। আমাৰ নাওখনৰ নাম হৈছে আমাৰ ৰূপহী, মা ৰূপহী বুলি কয়। বিজয় হৈছে নে ক'ৰবাত? এইখন খেলত বিজয় হৈছিল আগত আমাৰ 15 আগষ্টত আমাৰ প্ৰত্যেক বছৰে বৰ্ণিত আমাৰ নাও খেলকেইখন আমাৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাৰ মা ৰূপহীখনে আমাৰ প্ৰথম স্থল দখল কৰিবলৈ সক্ষম হৈছে। আমাৰ হকা ধৰা কলা দৰ্শকসকলক দেখুৱাবলৈ আহ্বান জনাইছোঁ। আৰম্ভণিৰ পৰা শেষলৈ কেনেকুৱাকৈ যায় আপুনি অলপ ক'ব নেকি? মই এতিয়া আপোনাক অলপ সামৰণিৰ ফালে আহিছোঁ। নাও খেলখন কেনেকুৱা সামৰণি হয় তাৰমানে অলপ জানিব পাৰিব? মোৰ অভিজ্ঞতাপূৰ্ণৰ পৰা কৈছোঁ। তাৰমানে আমাৰ নাও খেলখন আমাৰ আৰম্ভণি হয় আমাৰ এটা নিৰ্দিষ্ট চাটৰ পৰা, আৰু সেই চাটডালৰ পৰা আমাৰ যিটো আমাৰ প্ৰান্ত আছে তালৈ আমাৰ সেই নাও খেল আমাৰ কুমুটি তাত গৈ থাকে। এই নাও খেলখন আমাৰ কোনো ধৰণৰ আমাৰ ব্যতিক্ৰম ধৰ্মী ইয়াত নহয়। আমাৰ ৰুল এণ্ড ৰেগুলেশ্যনখিনি আমাৰ কুমুটি যিখিনি দিছে সেইখিনি মানি চলিব লাগিব। এবাৰত নাও কেইখনকৈ দিয়া হয়? এবাৰত আমাৰ ইয়াত দুখনকৈ দিয়া হয়। লটাৰী টাইপ নে নাই? প্ৰথমতে আমাৰ লটাৰী টাইপত দিয়া নহয়, আমাৰ এনে দিয়া হয়। আৰু ছেকেণ্ড ৰাউণ্ডত আমাৰ লটাৰী টাইপত দিয়া হয়। আৰু ইয়াত আমাৰ কোনো ধৰণৰ ইয়াত নিৰ্দিষ্ট তাৰমানে আমাৰ ধৰা বান্ধা নাথাকে যে অমুক নাওখন অমুকৰ লগত খেলিব। আমাৰ এটাই ধৰা ৰাউণ্ড আমাৰ 3টা হয়। আমাৰ 3টা ৰাউণ্ড হয়, ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড, থাৰ্ড ৰাউণ্ড হয়। তাত মানে যিয়ে বিজয় সাব্যস্ত কৰে তাক আমি ফাইনেল লিষ্টত আমি চেম্পিয়ন হিচাপে আমি ঘোষণা কৰোঁ। আৰু
ইয়াত মই এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকক জনাইছোঁ আমাৰ যিমান আছে ইয়াত দৰ্শক আপোনালোকে কেমেৰা পাৰ্চনে যদি ঢুকি পায়, মই অকণমান দেখাৰ কাৰণে আহ্বান জনাইছোঁ যে এনেকুৱাকৈ আমাৰ দৰ্শক আহি ভিৰ পৰিছে আমাৰ এখন নদীত, আৰু নদীৰ বুকুৰ মাজত এনেকুৱাকৈ আমাৰ নাও খেলখন অনুষ্ঠিত হৈ আছে। প্ৰত্যেক বছৰে ইয়াত অনুষ্ঠিত হয়। গতিকে আমাৰ এই নাও খেলখনৰ বিভিন্ন ধৰণৰ দৰ্শকে ইয়াত জলকেলি কৰি আছে। তাৰোপৰি এই নাও খেলখন যেন ইমান সুন্দৰকৈ উপভোগ কৰিছে, তাৰ কাৰণে প্ৰত্যেক দৰ্শক তথা আমাৰ কুমতিৰ মানুহ তথা আজি কুৰপুৰী গাঁও অঞ্চলৰ প্ৰত্যেকজন জনতাকে আমি আমাৰ এই অনুষ্ঠানৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় হয়, ঠিক আছে। এতিয়া তেনেহ'লে আমি আৰু বেছি দীঘলীয়া নকৰোঁ, বেছি দীঘলীয়া নকৰোঁ, আৰু যাতে এটাই কথা ক'ব বিচাৰিছোঁ, অসম বা ভাৰত ভূমিৰ এখন পূৰ্ণভূমি হিচাপে ইয়াত বিবেচিত হয়। এই নামনি অঞ্চলৰ যিটো সমন্বয় বাৰ্তা যে গোটেই বিশ্ববাসী ইয়াক উপভোগ কৰে, আৰু যাতে ভ্ৰান্ত দেশবিলাকে এই নামনি অসমৰ যি পৰম্পৰাগত খেল, এই খেলখন যে আমাৰ বিশ্ব দৰবাৰত যে পুনৰবাৰ আমাৰ দাঙি ধৰে, তাৰ কাৰণে এই অনুষ্ঠানৰ পৰা আপোনালোকৰ মই আৰু এজন নাও খেল ব্যক্তিক লগ পাইছোঁ, তেওঁক অকণমান সোধোঁ। আপুনি এই নাও খেলখন চাই কেনেকুৱা লাগে? আমাৰ পূৰ্বৰ পৰাই চলি আহিছে, এই নাওখন খেল চাই বিৰাট ভাল লাগে। আৰু আমাৰ ৰাইজে কাম বন ক্ষতি কৰি ৰাতিপুৱাৰ বহুত আশা কৰি আহে থাকে আৰু কাম বন ক্ষতি কৰি চাব আহে, ভাল লাগে নিশ্চয়। এইটো পৰম্পৰাগত চলি আহিছে আগৰ পৰা ন, চলি থাকিব ন? চলি থাকিব। ঠিক আছে, চলি থাকক, আমাৰো বহুত ভাল লাগিব। থেংক ইউ। অতি সুন্দৰভাৱে নাও খেল চলি আছে আমাৰ। ৰাইজসকল চাওক, দৰ্শকৰ উত্তেজনা, নাও খেল চলি আছে আমাৰ। দৰ্শক বহুত উত্তেজিত হৈ আছে। কোন হাৰিব কোন জিতিব আমাৰ বৰ্তমান হোৱা নাই, অন্তিম চাটলৈ গৈ আছে। জলকুঁৱৰী আগবাঢ়ি আছে, দৰ্শক বহুত উত্তেজিত হৈ আছে। আমাৰ এইবোৰ দৰ্শক পানীত ভিজি আছে, বহুত উত্তেজিত হৈ আছে। দৰ্শক উত্তেজিত হৈ আছে, পানীতে সাঁতুৰি আছে কিছুমানে, বহুত ভাল লাগিছে। এইজন দৰ্শক পানীত পুৱাৰে পৰা নামি আছে। কেনেকুৱা লাগিল আপোনাৰ চাই? বহুত ভাল লাগিছে নেকি? ঠিক আছে, এই ৰাইজসকল চাওক অকণমান নাও খেলখনলৈ। দৰ্শক বহুত হৈছে। নাও খেল প্ৰতিযোগিতাখন ইমান ধুনীয়াকৈ ইয়াত সমাপন কৰিছে। বিভিন্ন ধৰণৰ ইয়াৰ দৰ্শক বৃন্দ আহি ইয়াত উপস্থিত হৈছে। কিছুমানে ইয়াত নদীত জলকেলি কৰি আছে, আৰু কিছুমানে এনেকুৱাকৈ খেলখন উপভোগ কৰি আছে। এই উপভোগ কৰা খেলখন যে আৰু এই খেলখন যি আছে, এই খেলখনৰ এটা ডাঙৰ বিশেষত্ব হৈছে কম দামী খেল হ'লেও কিন্তু ইয়াৰ আনন্দ মহৎ বেছি দামী। গতিকে আপোনালোকক সাদৰেৰে সম্ভাষণ জনাইছোঁ। অহা বছৰ যাতে আৰু এই নদীতে আকৌ আমি খেলখন অনুষ্ঠিত কৰিব পাৰোঁ, সেইকাৰণে প্ৰত্যেক দৰ্শকবৃন্দক আৰু এই নাও খেলখন প্ৰতিযোগিতা চোৱাৰ ক্ষেত্ৰত প্ৰত্যেককে স্বচক্ষে আপোনালোকক নিমন্ত্ৰণ সম্ভাষণ জ্ঞাপন কৰিছোঁ।